প্ৰশ্ন: ব্যৱহাৰিক দক্ষতা কি আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা। ব্যৱহাৰিক দক্ষতা হৈছে কোৱা বা শিকোৱা জ্ঞানক বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ সক্ষম হোৱা দক্ষতা। এই দক্ষতা ব্যক্তি বিশেষে নিজৰ দৈনন্দিন জীৱন, পেছাগত ক্ষেত্ৰ বা বিভিন্ন পৰিস্থিতিত কামত লগাব পাৰে। ব্যৱহাৰিক দক্ষতাৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছফ্ট স্কিল। ব্যৱহাৰিক দক্ষতাই আমাক পৰিস্থিতি চম্ভালিবলৈ বিশেষভাৱে সহায় কৰে। এই দক্ষতাসমূহ শিক্ষাৰ, অভ্যাসৰ আৰু অভিজ্ঞতাৰ জৰিয়তে বিকাশ হয়। ব্যৱহাৰিক দক্ষতাই আমাৰ আচৰণক প্ৰভাৱান্বিত কৰে আৰু সকলোৰে লগত ভালদৰে কাম কৰিবলৈ নতুবা নিজৰ কামটো অধিক নিপুণতাৰে উপস্থাপন কৰিবলৈ সহায় কৰে। ব্যক্তিৰ জীৱনৰ ই এক অপৰিহাৰ্য অংগ। আমি যেতিয়া কিছুমান কাম কৰোঁ তেতিয়া আমাক কিছুমান ব্যৱহাৰিক কৌশলৰ প্ৰয়োজন হয়। সেইসমূহ প্ৰয়োজন অনুসৰি অৱলম্বন কৰিবলৈ সক্ষম হোৱাকে ব্যৱহাৰিক দক্ষতাসমূহ এনেধৰণৰ: যোগাযোগ দক্ষতা, দলগত কৰ্ম, নিয়মানুৱৰ্তিতা বা সময়ানুৱৰ্তিতা, সমস্যাৰ সমাধান, নেতৃত্ব, যুক্তিপূৰ্ণ চিন্তা, নিৰ্ণয় লোৱা, চাপ নিয়ন্ত্ৰণ আদি। ওপৰত উল্লেখ কৰা দক্ষতাসমূহৰ উপৰিও আন বহুতো ব্যৱহাৰিক দক্ষতা আছে। ইয়াত ৮টাহে উল্লেখ কৰা হৈছে। আমাৰ মাজত যোগাযোগ দক্ষতা থকাটো অতি প্ৰয়োজন। ব্যক্তি সদায় সমাজপ্ৰিয় তথা সামাজিক প্ৰাণী। সমাজত ভালদৰে জীয়াই থাকিবলৈ যোগাযোগৰ দক্ষতা থকা উচিত। ই সকলোৰে লগত মিলাপ্ৰীতিৰে থকাই নহয়, সমস্যা সমাধানৰ ক্ষেত্ৰতো ই বিশেষভাৱে সহায় কৰে। দলগত কৰ্ম ব্যৱহাৰিক দক্ষতাৰ এক অংগ। কোনো এক জটিল পৰিস্থিতিত নিৰ্ণয় লোৱাটো কঠিন কাম। তাৰোপৰি সেই নিৰ্ণয় শুদ্ধ হ'ব লাগিব। তাৰ বাবে প্ৰয়োজন হয় যুক্তিপূৰ্ণ চিন্তা। যুক্তিপূৰ্ণ চিন্তাই আত্মবিশ্বাস দৃঢ় কৰে। ব্যৱহাৰিক দক্ষতাৰ গুৰুত্বসমূহ হ'ল: ব্যৱহাৰিক দক্ষতাই দৈনন্দিন জীৱন সহজ আৰু সুচল কৰি তোলে। পেছাগত জীৱনত সফলতা লাভ কৰিবলৈ সহায় কৰে। সমস্যা সমাধানত সহায় কৰে। আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰে।